নাম কেৰালা প্ৰদেশৰ মানুহে এই উৎসৱ পালন কৰে। এই উৎসৱ উপলক্ষে আকৰ্ষণীয় নৌকা প্ৰতিযোগিতা পতা হয়। ৰজা মহাবীৰ আগমন উপলক্ষে এই উৎসৱ পালন কৰা হয়। খৰুত ছাল পাৰ্চী লোকসকলে এই উৎসৱ পালন কৰে। পাৰ্চীসকলৰ ধৰ্মগুৰু জষ্টাৰ জন্মদিন উপলক্ষে এই উৎসৱ পালন কৰা হয়। পোংগাল তামিলনাডু প্ৰদেশত শস্য চপোৱা উৎসৱ হৈছে পোংগাল। মকৰ সংক্ৰান্তিৰ সময়ত এই উৎসৱ 3 দিন ধৰি পালন কৰা হয়। অম্বুবাচী হাত লগা বুলি কয় বা আমটি বুলি কোৱা হয়। লোকবিশ্বাস মতে প্ৰতি বছৰে আহাৰ মাহৰ 7 তাৰিখে পৃথিৱী বা ধৰিত্ৰী ঋতুমণি হয়। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহে অম্বুবাচীৰ সময়ত 3 দিন ধৰি অশুচি হৈ থাকে বুলি কয় আৰু এই সময়ত বস্তু ইমান নিচিঙে আৰু সেই 3 দিন কামাখ্যা মন্দিৰৰ দুৱাৰো বন্ধ হৈ থাকে। চমাংকান হৈছে কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। মেডাম মেফি টাই আহোমসকলৰ মৃতক আৰু পৈপুৰুষৰ স্মৰণ কৰি কৰা প্ৰাৰ্থনা। প্ৰত্যেক বছৰে 31 জানুৱাৰীৰ দিনটোত আহোমসকলৰ এই মাংগলিক উৎসৱ অনুষ্ঠান পতা হয়। মিচিংসকলৰ আলি আই লৃগাং পৰাক ইয়াক নৰাচিঙা বিহু বুলি কোৱা হয়। ডুবুৰ পূজা ইত্যাদি। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।